ৰূপাঞ্জলি ব্লগৰ অন্য এটি ৰেচিপি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি শিঙি মাছৰ ৰেচিপি এটা বনাম। মইনো কেনেদৰে বনাওঁ আপোনালোকে ৰেচিপিটো শেষলৈ চাব বুলি আশা কৰিলোঁ। I'll do me. এয়া শিঙি মাছ লৈছোঁ, লগত মানিমুনি লৈছোঁ আৰু ভেদাইলতা পাত লৈছোঁ, নৰসিংহ পাত লৈছোঁ। এয়া আলু, পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু জলকীয়া লৈছোঁ। মই এতিয়া কেনেদৰে বনাওঁ আপোনালোকে চাই থাকিব। এতিয়া মই এয়া মাছখিনি ফ্ৰাই কৰি আছোঁ। এয়া আমাৰ মাছখিনি ফ্ৰাই কৰি লোৱা হৈ গ'ল। আৰু মাছ ভাজা একেখিনি তেলতে মই এতিয়া পিঁয়াজ দি দিলোঁ। আৰু এয়া হালধি দিলোঁ মই। এতিয়া আলুখিনি দি দিলোঁ। আলুখিনি অলপ ৰঙচুৱা হওক লৈকে মই ভাজি থাকিম। এতিয়া মই নৰসিংহ, ভেদাইলতা আৰু মানিমুনিৰ পেষ্টখিনি দি দিলোঁ। আৰু এয়া গৰম পানী দিলোঁ মই। আৰু মই এতিয়া ভাজি লোৱা মাছখিনি দি দিছোঁ। অলপ লৰাই দিছোঁ। সোৱাদ অনুসৰি নিমখ দিলোঁ মই। খাবলৈ বহুতেই বেছি সোৱাদ আৰু টেষ্টি হ'ব। এয়া আমাৰ নৰসিংহ, ভেদাইলতা, মানিমুনিৰে বনোৱা শিঙি মাছৰ জোল প্ৰায় ৰেডি হৈ গ'ল। আৰু শেষত মই এয়া ধনিয়া দিছোঁ। এইবাৰ দিম ৰ। এয়া আমাৰ খুবেই টেষ্টি আৰু হেল্ডি নৰসিংহ, ভেদাইলতা, মানিমুনিৰে বনোৱা শিঙি মাছৰ জোল ৰেডি হৈ গ'ল। এনেকৈ বনাই নাই খোৱা যদি এবাৰ খাই চাব, খুবেই সোৱাদ লগা হয়। ৰেচিপিটো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ। আগলৈ আকৌ লগ পাম নতুন ৰেচিপি ভিডিঅ'লৈ। আজিলৈ ইমানেই। বাই বাই।